নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আকৌ কেইটামান নতুন খবৰ লৈ আহিছোঁ। সাংসদ হোৱা 2 মাহৰ ভিতৰতে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলে অভিনেত্ৰী কোয়েল মল্লিকে। 6 এপ্ৰিলত তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল। স্বামী আৰু পুত্ৰৰ সৈতে তোলা ফটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছিল অভিনেত্ৰীগৰাকীয়ে। তৃণমূল কংগ্ৰেছত ভাঙোনৰ জল্পনা-কল্পনা পূৰ্বৰে পৰা চলি আহিছিল। তৃণমূলৰ কেইবাজনো ৰাজ্যসভাৰ সাংসদে পদত্যাগ কৰিব পাৰে বুলি চৰ্চা চলিছিল। সোমবাৰৰ পৰাই খবৰ ওলাইছিল যে ৰাজ্যসভাৰ সাংসদ পদ এৰিব পাৰে সুখেন্দু শেখৰ ৰায় আৰু কোয়েল মল্লিকে। প্ৰথমে সুখেন্দু শেখৰ ৰায়ে সাংসদৰ পদৰ পৰা পদত্যাগ কৰে। তেওঁৰ আগতেও আন 2জন ৰাজ্যসভাৰ সাংসদে পদত্যাগ কৰিছিল। এইবাৰ কোয়েল মল্লিকেও পদত্যাগ কৰিলে ৰাজ্যসভাৰ পৰা। লগতে পদত্যাগ কৰিছে সুস্মিতা দেৱ আৰু প্ৰকাশ সিং বৰাইকেও। উল্লেখযোগ্য যে কোয়েল মল্লিকে এই বছৰৰ এপ্ৰিল মাহত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰায় 3 দিন আগতে ইমেইল যোগে পদত্যাগ প্ৰেৰণ কৰিছিল কোয়েলে। কিন্তু উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা জনোৱা হয় যে পদত্যাগৰ বাবে তেওঁ ব্যক্তিগতভাৱে উপস্থিত হ'ব লাগিব। আজি পৰ্যন্ত উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সাক্ষাতৰ বাবে কোনো সময় বিচৰা নাই কোয়েলে। যোৱা এপ্ৰিল মাহত তেওঁক তেওঁৰ ৰাজ্যসভালৈ মনোনীত কৰিছিল তৃণমূল কংগ্ৰেছে। বাংলা চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আৰু বাৰ্ষিয়ান অভিনেতা ৰঞ্জিত মল্লিকৰ কন্যা হৈছে কোয়েল। উল্লেখযোগ্য যে তেওঁৰ পিতৃ ৰঞ্জিত মল্লিকৰ সৈতে সাক্ষাৎ কৰিবলৈ গৈছিল অভিষেক বেনাৰ্জীয়ে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল কোয়েলে। 2 নম্বৰ খবৰটো হৈছে পশ্চিম বংগত মহাৰাষ্ট্ৰৰ মডেলৰ পুনৰাবৃত্তি হ'ব নেকি? শিৱসেনাই এনচিপিৰ দৰেই থানাবান হ'ব নেকি টিএমচি? মমতা বেনাৰ্জীয়ে হেৰুৱাব নেকি দল আৰু প্ৰতীক চিহ্ন? শিৱসেনা এনচিপিৰ দৰেই থানবান হ'ব নেকি তৃণমূল কংগ্ৰেছ? কলকাতাত বিদ্ৰোহী বিধায়ক প্ৰকৃত তৃণমূল দল গঠনক লৈ তুংগত চৰ্চা। দললৈ অহা ভাবুকিক ৰাজহুৱাভাৱে স্বীকাৰ মমতা বেনাৰ্জীৰ। পশ্চিম বংগত মহাৰাষ্ট্ৰ মডেলৰ পুনৰাবৃত্তি হ'ব নেকি? শিৱসেনা এনচিপিৰ দৰে থানবান হ'ব নেকি টিএমচি? মমতা বেনাৰ্জীয়ে হেৰুৱাব নেকি দল আৰু প্ৰতীক চিহ্ন? বংগ বিধানসভাত সৃষ্টি হ'ব নেকি এটা নতুন গোটৰ? বিৰোধী বিধায়কসকলক দলত্যাগ বিৰোধী বিধায়কৰ পৰা সাৰি যাব নেকি? 2জন বিধায়কৰ পদ খাৰিজৰ পাছত 78লৈ হ্ৰাস টিএমচিৰ আসন। দলত্যাগ বিৰোধী আইনৰ পৰা সাৰিবলৈ বিৰোধী গোটক প্ৰয়োজন 52জন বিধায়কৰ। যদি টিএমচিৰ 52জন বিধায়কে একেলগে বিদ্ৰোহ ঘোষণা কৰে তেন্তে খাৰিজ নহয় 2 বিধায়কৰ পদ। কলকাতাত বিদ্ৰোহী বিধায়কৰ প্ৰকৃত তৃণমূল দল গঠনক লৈ তুংগত চৰ্চা। দললৈ অহা ভাবুকিক ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে মমতা বেনাৰ্জীয়ে। তৃণমূলক দুৰ্বল আৰু ধ্বংস কৰাৰ বাবে সাংগঠনিক প্ৰয়াস চলা বুলি স্বীকাৰ কৰিছে মমতাই। বন্ধ হ'ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং। কেৱল অনলাইন হ'ব বুকিং। কেতিয়াৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া? মা কামাখ্যা দেৱালয়ত দিনক দিনে ভক্তৰ অত্যাধিক ভিৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত 15 জুনৰ পৰা অফলাইন পদ্ধতিৰে কাউণ্টাৰত বিশেষ দৰ্শনৰ টিকট পুৱা আৰু আবেলি শ্লট বুকিং ব্যৱস্থা বন্ধ কৰি দিয়া হ'ব। বন্ধ হ'ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং। কেৱল অনলাইন যোগে হ'ব টিকট বুকিং। নতুনকৈ খোলা কামাখ্যা ধামৰ পৰ্টেল যোগে হ'ব বুকিং। কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই এক বিশেষ জাননীযোগে সকলো ভক্তপ্ৰাণক অৱগত কৰিছে যে বিশেষ দৰ্শনৰ টিকট বুকিঙৰ বাবে উন্নীত কৰা নতুন অনলাইন পৰ্টেলটো 15 জুন সন্ধিয়া 6 বজাৰ পৰা সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়া হ'ব। মা কামাখ্যা দেৱালয়ত দিনক দিনে ভক্তৰ অত্যাধিক ভিৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত 15 জুনৰ পৰা অফলাইন পদ্ধতিৰে কাউণ্টাৰত বিশেষ দৰ্শনৰ টিকট পুৱা আৰু আবেলি শ্লট বুকিং ব্যৱস্থা বন্ধ কৰি দিয়া হ'ব। সেয়েহে সকলো ভক্তক বিশেষ দৰ্শনৰ
টিকট কেৱল চৰকাৰী অনলাইন পৰ্টেলৰ জৰিয়তে আবেদন বুকিং কৰিবলৈ অনুৰোধ জনাইছে মন্দিৰ কৰ্তৃপক্ষই।